মানৰ প্ৰথম আক্ৰমণ হয় 1817 চনত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 চনত। গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল? ইয়াৰ এনচাৰ ঘ উমানন্দ। কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ এনচাৰটো হ'ল খ 1671 চনত। মূলা গাভৰু কাৰ পত্নী আছিল? এনচাৰ ক ফাচেংমুং বৰগোহাঁই। পাত্ৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? এনচাৰ খ চুহুং মুহুং। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিল অৱন্তী কুমাৰ। ইয়াৰ এনচাৰটো হ'ল অৱন্তী কুমাৰ ক। ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী আছিল? এনচাৰ ঘ শ্ৰীকৃষ্ণ। অগ্নিগড় কোনে সজাইছিল? খ বাণৰজা। বাণৰজা কোন দেৱতাৰ ভক্ত আছিল? ইয়াৰ এনচাৰ হ'ল ঘ শিৱ ভক্ত আছিল। প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল? ইয়াৰ এনচাৰটো হ'ল গ মহিৰংগ দানৱ। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰ হ'ল খ পুষ্য বৰ্মন। কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী আছিল? এনচাৰ ক অশোক। মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল? ইয়াৰ এনচাৰটো হ'ল খ চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কোন চনত হৈছিল? চন আছিল। ইয়াৰ এনচাৰটো হ'ল ক 321 খ্ৰীষ্টপূৰ্বত। মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ল গ চন্দ্ৰগুপ্ত মৌৰ্য। কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যৰ পতন হয়? নীতিপাল চুতীয়া বংশৰ শেষ ৰজা আছিল। ইন্দাবুৰ সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল? ইয়াৰ এনচাৰটো হ'ল ঘ 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াৰ স্বাক্ষৰিত হৈছিল। নেক্সট, অসমৰ প্ৰথমটো ছপাশাল মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল? ইয়াৰ এনচাৰ হ'ল ক শিৱসাগৰ। অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হ'ল গ শুৱালকুছি। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ এনচাৰটো হ'ল ক লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম হৈছে? ইয়াৰ এনচাৰ হ'ল ক অসম চিকিৎসা মহাবিদ্যালয়। এইখন ডিব্ৰুগড়ত আছে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খন নিম্নলিখিত কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰ হৈছে খ 2009 চনত। ভোগেশ্বৰ বৰুৱাৰ জন্ম নিম্নলিখিত কোন ঠাইত হৈছিল? ইয়াৰ এনচাৰ হ'ল খ শিৱসাগৰত। অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ এনচাৰ হ'ল খ 13 ছেপ্টেম্বৰ 1940 চনত। অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাক নিম্নলিখিত কিমান চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ল 1964 চনত। শিলচৰ চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ল গ 1868 চনত। ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে? ইয়াৰ এনচাৰ হ'ল ক 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খন অৱস্থিত? ইয়াৰ এনচাৰ হ'ল গ গুৱাহাটীত অৱস্থিত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ল ক 1960 চনত।